মোৰ দৰে মানুহ এটা যে বস্তু চুৰ কৰিব মই সপোনতো ভবা নাছিলোঁ। নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ আগত এটা কথা শ্বেয়াৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। মই আজি কিছুদিনৰ আগত আপোনালোকক মোৰ দোকানখন দেখুৱাইছিলোঁ আৰু এই দোকানখনতে কালি ভাটিবেলা ভাগত দোকানত থকা বৰ্ডখনৰ পৰা মোৰ মোবাইলৰ চাৰ্জাৰপাত চুৰ হৈছে। ৰাতিপুৱা 8টামান বজাত মই এখন বৰ্ডতে মোৰ ভিডিঅ' কৰি থকা মোবাইলটো চাৰ্জত দি থৈ দিছিলোঁ আৰু তাৰপাছত চাৰ্জাৰপাত বৰ্ডত লগাই থৈ দিছিলোঁ। তাৰপিছত ভাটিবেলা সময়ত যেতিয়া মই ঘৰত যাওঁ চাৰ্জাৰপাত বৰ্ডত লাগি আছিলে। তাৰপাছত মই যে দোকানলৈ আহি মোবাইলটো চাৰ্জ দিব ওলাওঁ, কিন্তু তেতিয়া চাৰ্জাৰপাত বৰ্ডত লাগি থকা নাই। কোনে নিলে, কিয় নিলে কথাটো এতিয়াও গম পোৱা নাই। সেইকাৰণে ভাবিছোঁ নিশ্চয় মোৰ চাৰ্জাৰপাত চুৰ হ'ব লাগিব আৰু চুৰ হোৱাৰ কাৰণেই মই এতিয়া চাৰ্জাৰপাত বিচাৰি পোৱা নাই। যদি কোনোবাই কিবা কাৰণ নিলে হয় নিশ্চয় চাৰ্জাৰপাত আনি দিলে হয়, কিন্তু বৰ্তমানলৈকে যিহেতুকে চাৰ্জাৰ পোৱা নাই বা কোনো আনি দিয়া নাই, সেইকাৰণে মই নিশ্চিত যে মোৰ চাৰ্জাৰপাত চুৰ হৈছে। এটা আচৰিত কথা, ইমান দিনৰ পৰা ধৰি মোৰ দোকানত একোটা বস্তু আজিলৈকে চুৰ হোৱা নাই, কিন্তু হঠাৎ কালি সেই চাৰ্জাৰপাত মোৰ চুৰ হ'ল। আচলতে মোৰ দোকানত কাষ্টমাৰ আহে, তাৰ বাদে বেলেগ বাহিৰা মানুহ আহিও সোমাই মুখখন এবাৰ চাই বা মাথাটো চুচে, তাত মই কোনো আপত্তি নকৰোঁ। তাত যিহেতুকে দোকানখন দিছোঁ, যিহেতুকে চেলুনত কোনোবাই হয়তো মুখখন চাবই বা মাথাটো এবাৰ আঁচুৰিবই, সেইটো কাৰণে মই কোনো বাধাও নিদিওঁ। কিন্তু এটাই দুখ লাগিছে, ইমানখিনি ফেচিলিটি দিয়াৰ পাছতো মোৰ দোকানৰ পৰা কিয় বস্তু চুৰ হ'ব, সেইটোৱে মোৰ বিৰাট দুখ লাগিছে। আচলতে আপোনালোকে কওকচোন, কথাটো দুখ লগা কথা হয়নে নহয়? এতিয়া কালিৰ পৰা মোৰ মোবাইলটো চাৰ্জ দিব পৰা নাই। বেলেগৰ চাৰ্জাৰ দি পেলাই মই চাৰ্জ দিছোঁ, কিন্তু ভালকৈ চাৰ্জো লোৱা নাই, কাৰণ চব মোবাইলৰ চাৰ্জাৰ একেই নহয়। মোৰ মোবাইলটো আচলতে ইমান দামী মোবাইলো নহয় বাৰু, ৰিয়েলমি নাৰ্জো হয়, তথাপিতো কম দামী যদিও বেলেগ চাৰ্জাৰত মানে চাৰ্জ ল'ব নিবিচাৰে, প্ৰব্লেম কৰে। সেইটো কাৰণে মোৰ সেইবাৰ আচলতে অৰিজিনেল মানে মোবাইলৰ অহা চাৰ্জাৰ আছিলে, কিন্তু সেই অৰিজিনেল চাৰ্জাৰপাত হেৰুৱাৰ কাৰণে মোৰ মনটো দুখ লাগিছে। মোৰ এটাই ভাগ্য ভাল বুলি ক'ব লাগিব, কেৱল যে মোবাইলৰ চাৰ্জাৰপাতহে নিলে। মোৰ যদি এই মেচিনকেইটা যদি লৈ গ'লে হয়, মোৰ কি বিলাই হ'লে হয়। মই এইটো হঠাৎ কিনি ল'ব নোৱাৰিলোঁ হয়, তেতিয়া মোৰ কি বিলাই হ'লে হয়। মই অন্ধকাৰ হ'বলগীয়া হ'লে হয় মোৰ কৰ্মজীৱনত। মই সেইটো বহুত ভাগ্য ভাল বুলি ক'ব লাগিব। সেইটো যে মোৰ যে মেচিনকেইটা চুৰ নহ'ল, চাৰ্জাৰপাতকে যে নিলে, সেইটো মোৰ বহুত ভাগ্য ভাল। যিহেতুকে কাকো ডাইৰেক্ট দুখিবও নোৱাৰোঁ বা কাকো তেনেকৈ ডাইৰেক্ট দেখাও নাই, সেইকাৰণে মই ভগৱানৰ ওপৰতে এৰি দিছোঁ। ভগৱানে কি বিচাৰ কৰে কৰিব, তাত মই আৰু একো দুখ নকৰোঁ আৰু। যি গ'ল আৰু। এপাত চাৰ্জাৰ কিনি ল'লেও ডাঙৰ কথা নহয়, কিন্তু চাৰ্জাৰপাত কিয় নাইকিয়া হ'ব, কোনে নিব, সেইটোৱে আচল ডাঙৰ কথা। বাৰু যি কি নহওক, বস্তুটোতো বিচাৰি নাপালোঁগৈ, হেৰালে বুলি গম পালোঁৱেই, চুৰটো হ'লেই। যিয়ে নহওক, মোৰ দৰে মানুহ এটা যে বস্তু চুৰ কৰিব মই সপোনতো ভবা নাছিলোঁ, কিন্তু এতিয়া ভাবিবলৈ বাধ্য। মই এই কৰ্মটোৰ জৰিয়তে এটাই বুজি পালোঁ, মানুহক বেছি ফেচিলিটি দিয়াটো ভুল আৰু মানুহক অতি বিশ্বাস কৰাটো ভুল। মোৰ দুখখিনি প্ৰকাশ কৰিবৰ কাৰণে আপোনালোকৰ আগত ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।